আমাৰ বিদ্যালয় একেলগে আমি আজি গান্ধী এখন বিষ্ণু পুৰাণ আৰু এযোৰ পাদুকা আমাৰ ফালৰ পৰা অনুষ্ঠান মানে আচলতে ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত লগতে শিক্ষকসকলৰ সম্বৰ্ধনা অনুষ্ঠান আছিলে। আমাৰ বিদ্যালয়ৰ পৰা 3জন শিক্ষকে অৱসৰ গ্ৰহণ কৰিছিলে। আমি তেখেতসকলক আজি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ বিগত বৰ্ষৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিলে, হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023ত আমাৰ বিদ্যালয়খনে কিছু ভাল ফলাফল দেখুৱাইছিলে আগৰ তুলনাত। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল, সেই ছাত্ৰ ছাত্ৰীসকলক আজি আমাৰ ফালৰ পৰা আমি সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ কথাটো আছিলে যে যিহেতু বিগত বৰ্ষত আমাৰ 2022ত যথেষ্ট বেয়া হৈছিলে শিক্ষান্ত পৰীক্ষাৰ ফলাফল। গতিকে তেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুপ্ৰেৰণা যোগাবৰ বাবে আমি কৈছিলোঁ যে যদিহে তেওঁলোকে ফাৰ্ষ্ট ডিভিজন লৈ পাছ কৰে, তেতিয়াহ'লে আমি তেওঁলোকক 5,000 টকাকৈ দিম বা লেটাৰ পালে আমি তেওঁলোকক কিবা তেনেকুৱা ধৰণে অনুদান আগবঢ়াম বা সহায় কৰিম, সেইখিনি আমি কথা দিছিলোঁ। গতিকে সেইখিনিকে আমি কাৰ্যগত কৰি এইবাৰ আমি আমাৰ 5গৰাকী ছাত্ৰ ছাত্ৰী ফাৰ্ষ্ট ডিভিজন পাইছে, এজনে ষ্টাৰ পাইছে। গতিকে তেওঁলোকক আমাৰ যি ধৰণে কথা দিছিলে সেইধৰণে আমি তেওঁলোকক আজি এই সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকৰ উপহাৰসমূহ প্ৰদান কৰিছোঁ।